নমস্কাৰ নমস্কাৰ কিমান দেৰি হ'ল চাৰে হাত পেটত হেৰি কি বুলি চিন্তা কৰি চাৰিটা আফটাৰনুনে হ'ব দে কি হ'ব আৰু এতিয়া পইচা নাই আফটাৰনুন মানে কি দুপৰীয়া আৰু জোৰে কৈছিল ভাত চাত খা নামি চালে কি কবি আজি গেছ নাছিল ভাত খাব নাই চাহ বৌ নেকি কি হ'ব মেডাম এটা মানে আজি কেই তাৰিখ হ'ল আজি নে চাহ চাৰে নাজানা নেকি কেইটাৰে আজি মানে বাইদেউটো খুজিল আজি 7 তাৰিখ ৰুমৰ 1 উপস্থিত ছাৰ কি নাই ৰুমৰ 2 চাহ তাৰ অসুখ হৈ আছে আহিব পৰা নাই মে কামিং ছাৰ কি সদায় দেৰি হৈ যায় সদায় দেৰি মানে কি কবি বহুত আলেনি আমাৰ ঘৰত কালি মাই বিয়া খাবা গেল হাগেনি হ'ল ঘৰৰ চব কাম কৰিব লগা আছিল আৰু সেই জানা নাই মোৰ পঢ়া জোচ ৰোল নম্বৰ 1 তাতে 12টা বজাক লাগি মেছেজ কৰি থাকোঁ মোবাইলত কাম লগত মানে ইংলিছত মেছেজ কৰোঁ তাৰমানে সেইটো শিক্ষা এটা তুমি পঢ়া বোলে কালত মেছেজ কৰা ইমান পঢ়ি থকা মিছা কথা কোৱা না সেইটো এটা শিক্ষাই ছাৰ শিক্ষা শিক্ষা দেবাৰে ক'ব পাৰি ইংলিছৰ বানান গিলা আহিবা যদি ভুল কৰিলে কিনে 10 কোপ কৈ আছে হা ঠিক আছে হ'ব দে মন থাকিবা ৰুমৰ 4 বিয়া খাবা গৈছি ছাৰ বিয়া খাব গৈছে কি গতি বিয়া ঐ মাষ্টাৰ বাবু অ খবৰ পাতি কেনে আছো দে আৰু আছা তোমাৰ কিবা পৰিছে নেকি খবৰ মোবাইলটো পৰিছিলে এই চিৰাত মোবাইলটো পৰিছিলে ঐ পৰিছে মই চাকে এখন পেটত পৰিছে না চেন পৰিছে তাতে মোবাইল পৰিল নেকি মোবাইলটো কেনেকুৱা পাছ কৰি হ'লে যাবা মোবাইলটো স্ক্ৰীন টাচ আছে স্ক্ৰীন টাচ কি নাম মোবাইলটোৰ নামটো ভালকে নাজানো এনেই অলপ অলপ জানো আৰু এনেকুৱা আন নেকি এই এইটো নহয় ডাঙৰ মোবাইল ইমান ইমান ডাঙৰ নাই মই এইটোহে পাইছোঁ এই এইটো নহয় এইটো নহয় নেকি এইটো নেকি অ' ক'ত পাইছা এই তাতে ৰাস্তাত পাইছোঁ মই হয় নেকি অঁ ছাৰ ছাৰ তোমাৰ ফটো আছে দেখোন থেংক ইউ ছাৰ আহিছোঁ পিছে ছাৰ ছাৰ ছুটি দেওয়াই ভাল আমাৰ পঢ়িব আছে নে বাবা এই না মোৰ মোবাইলটো পৰিছে চাহ এটা কবিতা মাতে এক মিনিট ৰ ছাৰ ৰুমৰ আজি 5 ছাৰ আজি এক দুই মাতা কথা আছিল ৰুমৰ 5 Good morning, sir. ৰুমৰ 6 Good morning, sir. চলে তাৰ মাজত কবিতা মাতি লওঁ ফাৰ্ষ্টতে আজি কি আছিল তাৰ চাহ কালি কবিতা কৈছিল মেচিন সুবিধাটো নহয় কালি কৈছিল না ৰোল নম্বৰ 1 হেৰি নেওতা মাতা কথা আছিল হয় নেকি এতিয়া মাতাচোন তুমি মাতা মাতা মানে আহি দিয়া। এনেকে নাজনো মই ৰাতি কোৱা নাছিলো নে কালি ছাৰে কৈছে যে মাতি দিয়ক ৰাতি 12টা লৈকে পঢ়িব মনত আছে নে নাই দে মাতাচোন ছাৰ 0 1 2 3 4 6 7 পাঁচটো কোনে ক'ব মাইৰে ক'ব ছাৰ পাঁচটো মাৰা গৈছে বোলে কালি একচেণ্ট লৈ কেনেকে হঠাতে গাড়ী এখন আগেদি গেল কোনে কৈছে কোনে কৈছে মানে আমাৰ মায়ো কৈছে নিউজ লাইভতো দেখাইছে তাত বাহ তোমাৰ কথা নুশুনিলে ৰ'ব ছাৰ মই কবিতা মাতো নেকি কি কবিতা বুঢ়িয়া এটা ছাৰ কবিতা কবিতাটো মাতি দিলে ছাৰ লিখিছি নতুন কবিতা দিয়া মাতা দেখিয়ে না ছাৰ মই হাজিৰা হ'ব অসম আমাৰ পঢ়িয়ে গুণাৰ নাই শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ ৰুমত চিনি মাতাছো তুমি কি দেও ছাৰ সাদা খাই ৰাইছ আপোনালোকে আমাৰ চেনেলটো ভাল লাগছে যদি আপোনালোকে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো টিপি দিয়ক আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিয়ক Bye. বাই